morning. Hi everyone. Good morning. Live মাম্পিৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ ব্লগটো এনেকৈ কন্টিনিউ কৰিলো ফ্ৰেন্ডছ। আশা ৰাখিছো ভিডিওটো শেষলৈকে চাব। আৰু ইফালে ঘৰচৰবিলাক চালু দিয়া হৈ গ'ল, বাৰান্দাখনো দিয়া হৈ গ'ল আৰু আমিও চাহ পানী খাই মেলি লৈ আৰু ভেড়াবিলাকক খাবলৈ দিছো। এইবিলাকক দিছো মাখৰ গুড়া, সিহঁতে পানীত ভিজি নাখায়, এনেকৈ শুকানকৈ দি দিলে ভাল পায় খাবলৈ। গুড মৰ্নিং বিটা। আৰু ইফালে দানিও উঠিলে টোপনিৰ পৰা, তাইৰ ঘুমটো ক্লিয়াৰ হোৱা নাই। কি হয়, যোৱাকালি ৰাতিত তাইৰ মানে গাটো ইমান ভাল নাছিলে, সেইকাৰণে তাইৰ ঘুমটো মানে ইমান ভালকৈ ক্লিয়াৰ হোৱা নাই। আৰু ইফালে তাই আকৌ টোপনি গ'ল, তো তাইক টোপনি মাৰি দি ইফালে মই আহিলোঁ আমাৰ গেটখন খুলিবলৈ। কি হয়, মিষ্টাৰে গৈ আছে, ফিল্ড ডিউটি আছে মিষ্টাৰৰ, তো মৰ্ণিঙত যাব লগা হ'ল। তো আৰু মোৰ এইটো ৰেগুলাৰ ডিউটি হয়, গেটখন খোলা আৰু মানে বন্ধ কৰা। আৰু ইফালে মিষ্টাৰো ৰেডি হৈ বাইকখন লৈ ওলাই আছে, মানে ফিল্ড ডিউটি যিহেতু হয় বাইকখন লৈ গ'লে খুব সুবিধা হয়। আল্লাহ হাফিজ, আল্লাহ হাফিজ। আৰু ইফালে মিষ্টাৰো গ'ল, তলাখনৰ মই লগাই ল'লোঁ। আৰু লগাই লোৱাৰ সময়তে খুৰাজনে মাতিলে, ঘৰৰ ওচৰৰে হয়, একেবাৰে নিয়াৰ। তো ভটভটি সীমাটো দিব, তেওঁলোকৰ ঘৰৰে হয়। তো এইখিনি মই ল'বলৈ আহিলোঁ। তো এইখিনি মই মানে দুভাগ কৰিম, কিছুমান পিটিকা বনাম আৰু কিছুমান ফ্ৰাই কৰিম, আৰু লগতে দালি বনাম। আৰু এনেকৈ পিটিকা বনাই কোনে কোনে খাই পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। পিটিকা বহুত টেষ্টি হয়, ফ্ৰাই ভাজি বনোৱাতকৈ এনেকৈ পিটিকা বনাই খাওঁ বহুত টেষ্টি। আৰু ভিটামিনটো আমি গোটেই একদম মানে প্ৰচুৰ পৰিমাণে পাওঁ। আৰু এইফালে দাইল বইল কৰিবলৈ দিছোঁ, আৰু ঘৰত মানে কেঁচা জলকীয়াও নাই, তো মই গছৰে পৰা উঠাবলৈ আহিলোঁ। একদম ঘৰৰ আমাৰ গছৰে হয়, পকি গৈছে, বহুত পকি গৈছে। আৰু গছৰ চাওক একেবাৰে পানী নাই, পানীও দিব লাগিব। আৰু ইফালে এইখিনি ধুই মেলি লৈ মই পিটিকাখিনি দি দিম, পিটিকা যিখিনি বনাম সেইখিনি সিদ্ধত দি দিম। একেবাৰে সিদ্ধ হ'লে ভাল হ'ব পিটিকা বনোৱাত। আৰু ইফালে আজি দালিখিনি কুকাৰত দিয়া নাই, এনেকৈ মানে সিদ্ধ কৰিবলৈ দিছোঁ। কি হয়, মাজে সময়ে এনেকৈ মানে খাই ভাল লাগে। ইফালে কেইটুকুৰামান টমেটো দি দিলোঁ। আৰু ইফালে আম্মাই কাপোৰ কাটি আছে দানিৰ কাৰণে, ড্ৰেছ চিলাব। তো যিহেতু বহুত গৰম পৰিছে, সেইকাৰণে মিঠাই কাপোৰ কিনি আনি ঘৰতে মানে বনাই দিব। তো আৰু ইফালে মই বনাই আছোঁ ভটভটি ভাজি, অলপ পিঁয়াজ দিছোঁ, যিহেতু বহুত গৰম পৰিছে সেইকাৰণে। আৰু ইফালে আমাৰ ৰেডি হৈ গ'ল, জাষ্ট খালে, এতিয়া খালে হ'ল ফ্ৰেণ্ডছ। আৰু ইফালে বনাই আছোঁ মই লেবু চৰবত, যিহেতু ইমানে গৰম পৰিছে ন, ৰন্ধা বঢ়া কৰি ইমানে গৰম লাগিলে, সেইকাৰণে ভাবিলোঁ যে অলপ লেবু চৰবত বনাই খাই লওঁ। আৰু ইফালে আহিছে আমাৰ ঘৰত আকিল খান। আৰু ইফালে সকলোৱে মিলি চৰবতখিনি খাই মেলি আৰু ভাত পানীও খাই কিছু সময় ৰেষ্ট লৈ ইফালে মই ধুই আছোঁ মোৰ স্কুটিখন। ইখন মানে কি হয় গাইজ, আজি মানে কিনাৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে মই ধুই আছোঁ, মানে ইমানে লেতেৰা হৈছিল। তো ভাবিলোঁ আজি ৰ'দ দিছে, ফাইনেলি ধুইয়ে লওঁ। আৰু ইফালে দানিকো গা পাও ধুই মেলি ৰেডি কৰি লৈ আহিলোঁ। আৰু ইফালে তাই মানে চামুচেদি খেলি আছে, যে আব্বাই আনিছিলে আজি নতুন চামুচ। আৰু কোনে কোনে দেখি পাইছে, এইটো হ'ল কৰমটা টেঙা হয় ফ্ৰুট। তো এইটো কোনে কোনে খাই পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। বহুত ধুনীয়া লাগিছে ন, এনেকুৱা ফ্ৰুট থাকিলে ঘৰত মানে এনেই শান্তি লাগে। আৰু বন্ধু বান্ধৱীসকল ইফালে লগ পাইছোঁ একেবাৰে আবেলিৰ সময়ত। ইফালে মই বনাই আছোঁ চুজিৰ মিষ্টি। তো আপোনালোকে চাই থাকি ভিডিঅ'টো স্কিপ নকৰাকৈ। সেইটো অলপ ভিডিঅ'ৰ পিছত আপোনালোকে দিব ঘি, তাৰপিছত দিব গাখীৰখিনি আপোনালোকে এনে নৰ্মেল গাখীৰো দিব পাৰে, মই দি আছোঁ তাজা গাখীৰটো। তো আপোনালোকে দিয়ে ভালকৈ লৰাই ল'ব। আৰু তাৰপিছত দিব চেনিখিনি আপোনালোকে নিজৰ ইচ্ছামতে দিব, আপোনালোকে কেনেকুৱা মিঠা খাব বিচাৰে হিচাপত। আৰু ইফালে দি আছোঁ বাদামৰ পেষ্ট, কাজু বাদামৰ, আপোনালোকে কাজু বাদাম দিব পাৰে, নাইবা মুংফলি বাদামৰ পেষ্টটো দিব পাৰে। আৰু এতিয়া এড কৰিছোঁ চুজিখিনি দিয়াৰ সময়ত ভালকৈ লৰাই থাকিব হাতাখন, নহ'লে কি হয় এইখিনি গট খালে মানে ইয়াৰ মানে কিটো ভাল নহ'ব। আৰু ইফালে এইখিনি মোৰ হৈ গ'ল। আৰু সেইখিনি সময়ত কেমেৰাটো অফ ৰাখিছিলোঁ, যিহেতু মানে এটা হাতেদি অসুবিধা হয়। আৰু এইখিনি এটা মই বেলেগ বাচনত ল'ম, যিহেতু বহুত গৰম হয়। আৰু এই গৰমৰ সময়তে দিব এই আমুল পাউডাৰখিনি, ভালকৈ এটা ড' বনাব লাগিব। আৰু এতিয়া এইখিনি আম্মাই বনাই আছে ড'খিনি, আৰু মই এতিয়া বনাম চিৰাখিনি বনাব লওঁতে প্ৰথমতে দিব চেনি দিয়াৰ পিছত আপোনালোকে পানী দিব, বা গৰম পানী দিব পাৰে। আৰু তাৰপিছত দি আছোঁ ইলাচি,
এইখিনি লৰাই থাকিব, নহ'লে এইখিনি মানে লাগি যাব তাতে। আৰু ইফালে বনাই আছে আম্মা ইয়াৰ মিষ্টিৰ লাড়ু। তো এতিয়া এইখিনি হৈ গ'ল বনোৱাৰ, বেলেগ বেলেগ ডিজাইনৰ আছে, সেইখিনি সৰুবিলাক দিছে, মই সৰুবোৰ আছে খুব ভাল পাব। আৰু এইফালে চাওক না, এইখিনি বনাই থাকোঁতে ইমানকৈ বৰষুণ আহিলে ন, তো তাৰপিছত আমাৰ ঘৰত আনিবলগীয়া হ'ল সেইখিনি গোটেই বস্তু। এতিয়া দি আছোঁ ইয়াত ৰিফাইন তেল ভালকৈ হিট হৈ, আৰু জুই ফ্লেমটো একেবাৰে কম কৰি দিব, নহ'লে একেবাৰে মানে পুৰি যাব। আর ইফালে এইখিনি দি আছে আমার কয়েল কয়েল আমার কয়েল কয়েল আগতে বনাইছিলা এনেকুৱা ফার্স্ট বনাই আছে দুইটো বেছি হৈ গৈছে ন এনেকুৱা এইখিনি মানে অলপ মানে ৰঙচুৱা আকাৰ যেতিয়া আহে তেতিয়াহে নমাব লাগিব আৰু লৰাই থাকিব লাগিব, নহ'লে কি অলপতে লাগি যায় আৰু পুৰি যাব, ৰংটো বেয়া হৈ আহিব। ইফালে হৈ গ'ল এইখিনি আমাৰ। কিমান মানে দেখিয়ে যেন মানে খাওঁ খাওঁ যেন লাগি আছে ন ফ্ৰেণ্ডছ। আৰু এইখিনি মই দিলোঁ ইয়াত চিৰাত মানে থৈ দিলোঁ অলপ টাইম, তাৰপিছত এতিয়া নাছোঁ এটা বাউলত। তো আপোনালোকে প্লিজ ট্ৰাই কৰিব, আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাই নতুন এটি ভিডিঅ'ৰ সৈতে। বাই বাই, আল্লাহ হাফিজ।